UPPLৰ BTC নিৰ্বাচনী সভাত আই মাতৃসকল দলে বলে ওলাই আহিছে। এয়া পৰিৱৰ্তনৰ ঢৌ। মহিলাসকলক 50% অধিকাৰ দিয়া হ'ব। পৰিৱৰ্তন বিচাৰি UPPLৰ সভাত 90% মহিলাই অংশগ্ৰহণ কৰে। আজি ওদালগুৰি জিলাৰ 35 নং মুদৈবাৰী সমষ্টিৰ চেঙাপথাৰ প্ৰাইমাৰী UPPLৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি সাংবাদিকক এই কথা জানিবলৈ দিয়ে UPPLৰ কেন্দ্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী বীণা গয়াৰীয়ে। BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ বক্তব্য আৰু মন্তব্যৰ প্ৰতিক্ৰিয়া UPPLৰ কেন্দ্ৰীয় মহিলা মৰ্চাৰ সভানেত্ৰী বীণা গয়াৰীয়ে কয়, প্ৰথমতে মই সকলো BTC-বাসী ৰাইজক নমস্কাৰ জনাইছোঁ। আজি আপুনি প্ৰশ্ন কৰিলে এইটোতো মানে বহুত আচৰিত কথা। আজিৰ দিনত আমি যি দেখা পাই আছোঁ ছ'চিয়েল মিডিয়া আৰু ৰাইজৰ লগত লগ কৰি আমি বহুত ৰাইজৰ লগত আলোচনা কৰি আছোঁ যে মই এজনী UPPL দলৰ মহিলা যে আমি যি ৰিপৰ্টবিলাক পাইছোঁ এটা গাঁৱত ক'ব গ'লে 100 ঘৰত 5 ঘৰেদি BP পঠাইছে। তেনেহ'লে কেনেকৈ আমি UPPL দলে পাব বুলি তেখেতে ক'ব পাৰিব। আমি এই ৰিচেণ্টলি 14 তাৰিখ আগষ্ট 14 তাৰিখত যে হাগ্ৰামা মহিলাৰী তেখেতে যি CWC বহিছিলে BTC তেতিয়া নিজে কৈছে দেখোন তেখেতে 4খন আসন পাব BPF 4খন আসন পাবলৈ গৈ আছোঁ। সকলো আপোনালোকৰ শুনিছোঁ সকলো প্ৰাইমাৰী ব্লক প্ৰেচিডেণ্টবিলাকক তেখেতে গালি দিছে। আমি সকলো ৰিপৰ্ট পাই আছোঁ। কিয়নো আজিৰ দিনত তেখেতে গম পায় যে BPF-এ মানে 4টা কিয় 0 হ'ব পাৰে। BPF 4টা ক'ত 0 পাবলৈ গৈ আছে যে আমি সকলো BTC-ত ঘূৰি চাই আছোঁ, ৰিপৰ্ট পাই আছোঁ যে আমাৰ এতিয়া কালি যদি আমাৰ নিৰ্বাচন হয় আমি কালি 28খন আমি চিট পাম। আমি বিচাৰিছোঁ কিন্তু ক্লাছ হ'ব আমাৰ 30ৰ পৰা 35লৈকে আমি আশা কৰি আছোঁ। 17 বছৰ BPF-এ নকৰিলে আমাৰ UPPL চৰকাৰ আহিলে আপুনি কি কি আঁচনি ল'ব বুলি ভাবিছে? আমাৰ চিফে কি কি আঁচনিত মহিলাসকলক সহায় কৰিব? মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যে BTC-ত যি 17 বছৰ যে BPF-এ শাসন কৰিছে এই শাসনত আমি সকলো মহিলা বা মাতৃবিলাকে যি অধিকাৰ পাব লাগিছিলে আমি সেইটো পোৱা নাই। যে মহিলাৰ কাৰণে BTC-ত কোনো মানে আঁচনি লোৱা নাই যে মাতৃক উন্নতি কৰিব লাগে, মাতৃৰ কাৰণে এইটো কাম কৰিব লাগে, এইটো কোনো আঁচনি লোৱা নাই, কোনো কাম কৰা নাই। আৰু আমাক মহিলাবিলাকক এটাও চিট দিয়া নাই। আমি যদি 33% পাওঁ 33 যদি পাব লাগে তেনেহ'লে আমাৰ 10টা চিটটো হ'ব লাগিছে। কিন্তু 17 বছৰ আমাৰ মহিলাৰ কাৰণে 0 কৰি থৈ আছে BPF-এ। কিন্তু আজিৰ দিনত আমি UPPL দলে যদি চৰকাৰত আহে মাতৃক প্ৰথমতে মাতৃকে উন্নতি কৰিম, তাৰপিছত যি কাম কৰিব লাগে কৰিম। আৰু তেখেতে কৈছে যে 50% অধিকাৰ দিয়া হ'ব মাতৃবিলাকক। এইটো কাৰণে আমি সকলো আই মাতৃ যে BTC-বাসী ৰাইজে মাননীয় প্ৰমোদ বড়োক ছাপোৰ্ট কৰিব আৰু সকলো ওলাই আহিছে, সকলো জাতি জনগোষ্ঠীৰ মহিলাবিলাকে ওলাই আহিছে। আজিৰ দিনত ক'ব গ'লে এটা মিটিং যদি বহো আমি 90% মহিলাই মিটিঙত ভাগ লৈ আহিছে। কিয় কাৰণে যে আমি সকলো মাতৃ ভাল বিচাৰিছোঁ বা পৰিৱৰ্তনটো বিচাৰিছোঁ। আমি পৰিৱৰ্তনটো বিচাৰি সকলো মাতৃ ওলাই আহিছে, সকলো জাতি জনগোষ্ঠীয়ে যে নিজৰ অধিকাৰৰ কাৰণে আমি UPPL দলক ভোট দিম।